আউহি ৰাতি চিঠিৰ কথা ভাৰ্গৱ দুৱাৰা পাঠ কৰিছে আৰজে ঝৰ্ণা। প্ৰতি নিবিৰ ভালে আছা চাগে। চিঠিৰ আৰম্ভণিতে কিবা এটা কওঁ বুলি ভাবিও ৰৈ গলো। মনক বুজালো, মনেও বুজিলে। তথাপি বাৰে প্ৰতি আমনিয়েই কৰি থাকিল। জানো কৰিব, এয়াইতো স্বাভাৱিক। সময়ে সকলোবোৰে সলনি কৰি পেলালে। সলনি হ'ল আমাৰ সম্বন্ধৰ চহৰখন। চিনাকি সম্পৰ্ক এটাৰ পৰা গৈ অচিনাকি সম্পৰ্ক এটা ধৰি ৰখাটো মোৰ বাবে খুবেই কষ্টকৰ নিবিৰ। তুমি বুজি নাপাবা। বহুদিনৰ পিছত লিখিবলৈ বহিছো। নাজানো কিয় বা এই বুকুখনৰ ভিতৰত বৰফৰ দৰে গোট মৰা কষ্টবোৰে ৰাতি ৰাতি খুবেই আমনি কৰে। অকল আমনি বুলিয়েই নাম দি দিলো হয়, কিন্তু এয়া আচলতে আমনি নহয়। এয়া এক বিষাদকাতৰ অনুভূতিহে, যাক কোনো বিশেষ নাম বা উপনামেৰে নামকৰণ কৰিব নোৱাৰি। প্ৰতিটো আউহি ৰাতিয়ে মোৰ জীৱনৰ বিষাদবোৰ নমাই আনে মোৰ চহৰলৈ। মোবাইলৰ কিপেডত আঙুলিৰে তোমাৰ নাম্বাৰটো সদায় ডাইল কৰিব খুজি ৰৈ যাওঁ। ভয় হয়, নাজানো কিয়। সেই সময়ত দুচকুত চকুলোৰ বাহিৰে আন একোৱেই নাথাকে। খিৰিকীয়েদি চাই পঠাওঁ আমাৰ অতীতবোৰ, অতীতৰ সেই ভাল সময়বোৰ, আমাৰ স্মৃতিবোৰ, যেতিয়া আমি একলগ হৈ আছিলো মনৰ পৰা, হৃদয়ৰ পৰা। এটা কথা কি জানা নিবি, জীৱনত বহুত পোৱাৰ ভিতৰত তোমাক নোপোৱাৰ অপ্ৰাপ্তিটোৱে মোক আটাইতকৈ বেছি কন্দুৱায়। মোৰ মনত আছে তুমি এদিন কৈছিলা, এখন হৃদয়ৰ পৰা আনখন হৃদয়ৰ ব্যৱধান যিমানেই বাঢ়িব ধৰে সিমানেই ব্যস্ততাও বাঢ়ি যায়, দুয়োজনৰ পৃথকে পৃথকে। আৰু ইয়াতেই আৰম্ভ হয় অকলে থকাৰ অনুশীলন। আমাৰ মাজত এতিয়া তাৰে স্পষ্ট প্ৰতিফলন। তোমাৰ পৰা মোৰ ঠিকনালৈ বহু কিলোমিটাৰ বাট, দূৰত্বও বাঢ়িল যথেষ্ট, নহয়নে? তোমাৰ সৈতে শেষবাৰ কথা হোৱাৰ পিছতো ৰৈ গৈছিল বহু কথা তোমাক ক'ব লগা। শেষবাৰৰ বাবে দেখা হোৱাৰ পিছতো হেঁপাহ আছিল পুনৰ এবাৰ লগ পোৱাৰ। কিন্তু সময় যে নিৰূপায়। কেতিয়াবা নিষ্পাপ মৰম আৰু ভাল পোৱাৰ কিছুমান হেঙুল আবেলি আৰু দুখ নথকা এমুঠি হাঁহিৰ খুবেই প্ৰয়োজন বোধ কৰোঁ। আকৌ যেন উভতি যাম সেই সময়বোৰলৈ, আকৌ যেন শুৱনিবোৰত উতলিম হেঁপাহৰ বকুল। আমাৰ 4 বছৰেই হ'ল মাতবোল নোহোৱা। কেতিয়াবা তোমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ প্ৰফাইল খুচৰি চাওঁ, বেলেগ একাউণ্টৰ পৰা মাজে মাজে। নেচাওঁ বুলিও নোৱাৰোঁ। আৰু তোমাৰ হাঁহিটো আজিও ধুনীয়া হৈ আছে। ৰহস্য কি হা? মনত আছেনে মই যে কেতিয়াবা কাব্যিক ভাষাত তোমাৰ হাঁহিটোক লৈ কওঁ, তোমাৰ হাঁহি কপাহৰ দৰে কোমল আৰু শেৱালি ফুলৰ দৰে সুগন্ধি। তোমাৰ অকৰামীবোৰে বৰকৈ অশান্তি কৰিছিলে মোক, যদিও সেই অকৰামীবোৰে আজি বৰকৈ মনত পৰে। এদিন তুমি ফেচবুকৰ পোষ্ট বক্সত মোলৈ টেগ কৰি লিখিছিলা, এবাৰ যদি তুমি মোক ভাল পালা হয়, এবাৰ যদি নিজৰ আপোন বুলি সকলোৰে আগত চিঞৰি কৈ দিলা হয়, তেনেহ'লে 1000 বাৰ তোমাৰ নামত ভাল পোৱাৰ বলিদান দিলো হয়। তোমাৰেই শপত ভাৱনা দুৱাৰা। এয়াই তোমাৰ গজব কা পাগলপন। আৰু তুমি যে কেতিয়াবা হঠাতে মোক কৈ উঠা, জানানে ভাৱনা, আমি ইজনে আনজনক যেতিয়ালৈকে দেখা নাপাওঁ তেতিয়ালৈকে দেখা নোপোৱাৰ সেই দুৰ্বলতাবোৰ খুবেই ৰোমাঞ্চকৰ হয়। প্ৰিয়জন যদি কাষত থাকে তেতিয়া অনুভৱবোৰ ধুনীয়া হয় আৰু ইজনে সিজনক লগ পাবলৈ ব্যাকুল হোৱা সময়বোৰ উত্তেজনাপূৰ্ণ হয়। তোমাৰ এই কথাবোৰেই মনত আজি বৰকৈ খেলাইছে।
এটা কথা ঠিক, মানুহৰ জীৱনত সম্পৰ্কৰ আৰম্ভণি হ'বলৈ বহুত দেৰি লাগে। দুয়োৱে দুয়োক বুজি পাব লাগিব, পচন্দৰ হ'ব লাগিব, ভাল পোৱা বেয়া পোৱাবোৰ জানিব লাগিব, বিশ্বাসবোৰ মজবুত হ'ব লাগিব। কিন্তু সম্পৰ্কৰ শেষ হ'বলৈ নাম মাত্ৰ কেইটামান ছেকেণ্ড আৰু দুটামান উশাহৰহে প্ৰয়োজন। শেষত থাকি যায় বুজা নুবুজাৰ সমস্ত কথাবোৰ। মই জানো নিবিৰ, তুমি মোক বহুত বেছি ভাল পাইছিলা। হয়তো মোৰ দৰে তুমিও মোক বৰ্তমানলৈকে পাহৰিবই পৰা নাই। পাহৰিবা কেনেকৈ? আমাৰ প্ৰত্যেকটো সময়ে যে আছিল একোটা স্মৃতি। আচলতে সেই সময়বোৰ ঘূৰ্ণি বতাহৰ দৰে খেলি মেলি আছিল, নতুবা সময়ে হয়তো বিচৰা নাছিল আমি একলগ হোৱাত। আৰু পিছত যাতে দেৰি হৈ নাযায় সকলোবোৰ, সেইকাৰণে তোমাৰ প্ৰতিবাৰৰ ভালপোৱাৰ প্ৰস্তাৱক মই এভইড কৰিছিলোঁ, ইগন'ৰ কৰিছিলোঁ বহু কষ্ট। পৰিস্থিতিয়ে বাধ্য কৰিছিল মোক। তোমাক বহুতবাৰ বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তুমি নুবুজিলা, কোনো এটা কথাই নুশুনিলা। বিফল তাতেই হলো মই। তুমি জেদ ধৰি আঁতৰি গৈছিলা তেতিয়াই মোৰ পৰা, মোক ভুল বুজি। মই ইমান নিষ্ঠুৰ নাছিলোঁ নিবিৰ, কোনোদিনেই নাছিলোঁ। তোমাৰ জেদৰ ওচৰত সেইদিনা মই হাৰি গৈছিলোঁ। তোমাক কৈছিলোঁ ন, মোৰ মা দেউতাৰ যদি আপত্তি নাথাকিল হয়, তেনেহ'লে হয়তো তোমাৰ সৈতে সম্পৰ্কৰ বান্ধোনত আহিবলৈ মোৰো কোনো অসুবিধা নাছিল আৰু আপত্তিও নাছিল। তুমি নিজেও জানা নিবিৰ, মা দেউতাই সদায় তোমাক মোৰ ভাল বন্ধু হিচাপেই লৈছিল আৰু তাতকৈ বেছি একোৱে ভবা নাছিল। আৰু নিবিৰ, মা দেউতাক কষ্ট দি মই প্ৰেমৰ সম্পৰ্কত কেতিয়াও আহিব বিচৰা নাছিলোঁ, কাৰণ তেনেকুৱা সম্পৰ্কত সুখৰ মাজতো দুখৰ চেকা চিৰ জীৱনলৈ ৰৈ যায়। মোক ভুল বুজি নাথাকিবা নিবিৰ। এনেকুৱা নহয় যে মই তোমাক ভাল পোৱা নাছিলোঁ। ময়ো তোমাক ভাল পাইছিলোঁ, গোপনে আৰু অকলে। তোমাক পাব বিচাৰিছিলোঁ ময়ো মোৰ জীৱনত। মই জানো তুমি মোক যেনেদৰে যত্ন লৈছিলা, যেনেদৰে মোক সুখ দুখৰ প্ৰতিটো ক্ষণত মোৰ সহভাগী হৈছিলা, সেই সকলোবোৰ আন কাৰোৰে মাজত অন্ততঃ মই বিচাৰি নাপাওঁ। তুমি আনতকৈ বহুত বেলেগ নিবিৰ, যাৰ লগত হেঁপাহ পলুৱাই মন মৰ্জিত জীৱন উদযাপন কৰিব পাৰোঁ, অভিমান কৰিব পাৰোঁ, কাৰণবিহীন কাজিয়া কৰিব পাৰোঁ, আৰু যাৰ উপস্থিতিত মই নিৰাপত্তা অনুভৱ কৰোঁ। আজি কওঁ, ইউ আৰ দ্য বেষ্ট নিবিৰ। তোমাৰ দৰে আন কোনোৱেই হ'ব নোৱাৰে। এনিৱে, এইবোৰ আৰু বেছি নকওঁ। এতিয়া সকলোবোৰ মাথো অতীতৰ বুকুত। মনত পেলাই নহ'লে আকৌ দুয়োটাই দুখী হ'ম। যিহেতু আমাৰ মাজত এতিয়া একোৱেই নাই, সেইবাবে দুখ কৰিনো কি পাম? আছিল, আছে, থাকক এনেদৰেই। যোগাযোগ ৰাখিব পাৰিম নে নাই নাজানো। পৰিচয় সলনি হ'ব হোমৰ গুৰিত বহা দিনৰ পৰাই। বহু সাহস কৰি বিয়াৰ নিমন্ত্ৰণী পত্ৰখন তোমালৈ পঠাইছোঁ। মা দেউতাই আজিও তোমাক ভাল বন্ধু হিচাপেই জানে। তেওঁলোকেও মাতিছে তোমাক বিয়ালৈ। তুমি কি ভাবা নাজানো, বিয়ালৈ কিন্তু আহিবা। আৰু প্লিজ সেই জেদবোৰ ধৰি নাথাকিবা। উপহাৰ হিচাপে মাত্ৰ তোমাৰ উপস্থিতিটোৱেই লাগে মোক। আৰু ৰ'বা, তুমি জানানে, বিয়াত মোৰ কইনাৰ সাজযোৰ হালধীয়া। আৰু মই জানো তোমাৰ দুৰ্বলতা কিমান হালধীয়াৰ প্ৰতি। সেইবাবে কৈছোঁ, আহিবা। বিয়া এবাৰেই হ'ম যেতিয়া এবাৰেই দেখিবা। আৰু শুনা, সদায় ভালদৰে থাকিবা, নিজৰ যত্ন ল'বা। সাংবাদিক মানুহ, আজিকালি ব্যস্ততাও বাঢ়িছে। ভালকৈ কামবোৰ কৰি যাবা, যাতে এদিন মই সকলোকে ক'ব পাৰোঁ, এয়াই মোৰ সেই নিবিৰ। ইমানতে শেষ কৰোঁ আৰু চিঠিখন, নহ'লে বেছিকৈ কান্দি পাম। মনতহে পৰিছেও তোমালৈ বহুত বেছিকৈ নিবিৰ। আকৌ কৈছোঁ,
বিয়াৰ দিনা আহিবা সময় উলিয়াই আশাৰে বাট চাই ৰ কিন্তু সন্দেহ এটা আছে মনত এতিয়া চিঠিখন লিখিলো হয় 4টা বছৰেই তোমাৰ পৰা আঁতৰত কোনো কথাই হোৱা নাই ইমান বছৰ মনত আছেনে নে পাহৰিলা মোক নাজানো বিয়াৰ নিমন্ত্ৰণী পত্ৰখন পাই প্ৰশ্ন নকৰিলেহে ৰক্ষা এতিয়া মই কোন বুলি শেষত কওঁ মৰমবোৰ আন্তৰিকতাবোৰ সদায়ে থাকিব তোমালৈ ইতি ভাৱনা দুৱাৰা ঠিকনা পুৰণি চহৰ সময় আজি আঁউসী ৰাতি